LIC অফিচৰ সন্মুখত য'ত নেকি এজন শৰ্মা অৰ্থাৎ এজন মাৰৱাৰীয়ে অনা অসমীয়া আহি পেলাই ইয়াত কাৰ্বিসকলৰ ভূমি জোৰ জবৰদস্তি দখল কৰি ৰাখিছে। ইয়াত 1982 চনৰ পৰা অৰ্থাৎ 1982 চনৰ পৰা গোটেইখিনি মাটি কাগজ পত্ৰ সেই ৰংপি অৰ্থাৎ এজন কাৰ্বিসকলৰ তেওঁলোকৰ নাম গোটেইখিনি আছে, কিন্তু তেওঁলোকে একো নজনাকে তেওঁলোকক একো সোধা নোপোছাকে তেওঁলোকৰ মাজত একো কথা নথকাৰ মাজতো তেওঁলোকে জোৰ জবৰদস্তি ইয়াত দখল কৰি পেলাই তেওঁলোকে ইয়াত বিল্ডিং বনাই দিলে। কিন্তু ইয়াৰ মাজতো বাৰম্বাৰ আমি পৰিষদৰ সদস্য অৰ্থাৎ আমি চাৰ্কেল অফিচত আমি বাৰম্বাৰ তাত আমি আলোচনা কৰা কথা পাতাৰ পাছতো কিন্তু আজিলৈকে কোনো এটা সিদ্ধান্ত তেওঁলোকে লোৱা নাই বা ল'ব বিচৰা নাই। সেইকাৰণে ৰংপি ঘৰৰ পৰা আমাক যিহেতু দল সংগঠনৰ লগত বা সমাজকৰ্মী হিচাপে আমাক গোটেইখিনি কাগজ পত্ৰ দি পেলাই আমাক সেই কথাবোৰ জনোৱাৰ পাছত আমি আহিলোঁ। আহি পেলাই ইয়াত দেখিলোঁ ইয়াত যিখিনি এলেকা ইয়াত গোটেইখিনি তেওঁলোকে ৰাস্তা বন্ধ কৰি পেলাই তেওঁলোকে গোটেইখিনি জোৰ জবৰদস্তি দখল কৰি ৰাখিছে। সেইটো ডিফু চহৰৰ মানে LIC অফিচৰ অপজিটত য'ত নেকি ইয়াত গোটেইখিনি মাটি মাৰৱাৰী তেওঁলোকে গোটেইখিনি দখল ইয়াত জোৰ জবৰদস্তি দখল কৰি আছে। সেইকাৰণে আমি ইয়াৰ আগৰ পৰাই বাৰম্বাৰ আমি কৈ আছোঁ এইখিনি ক্ষেত্ৰত কাৰ্বিসকলৰ মাটি দখল কৰা বা এতিয়া কাৰ্বিসকলৰ এটা ভূমি আন্দোলন চলি আছে। ভূমি আন্দোলন অৰ্থাৎ এতিয়া কাৰ্বিসকলৰ ওপৰত অপমান, কাৰ্বিসকলৰ ওপৰত অত্যাচাৰ, কাৰ্বিসকলৰ ভূমি যিহেতু জোৰ জবৰদস্তি দখল কৰা সেইখিনি ক্ষেত্ৰত আগৰ কাৰ্বি হ'বাৰে কিন্তু বৰ্তমান কাৰ্বি সেইখিনি ক্ষেত্ৰত আমি কোনো পধ্যে আমি ধৈৰ্য কৰিব নোৱাৰোঁ। আগৰ কাৰ্বি হ'বাৰে কিন্তু বৰ্তমান কাৰ্বি এতিয়া আগৰ কাৰ্বি হৈ থকা নাই। আজি কাৰ্বিসকলৰ প্ৰতি অত্যাচাৰ আৰু কাৰ্বিসকলৰ যিটো মাটি সংৰক্ষণ কৰাৰ প্ৰতি যিকোনো পৰ্যায়লৈকে থিয় দিব লাগে সেইটো আমি থিয় দিয়াৰ কাৰণে সাজু হৈ আছোঁ। আৰু ভূমি সংৰক্ষণৰ আন্দোলন চলি আছে যিটো সেইখিনি যাতে কাৰ্বিসকলে যিমানখিনি বসবাস কৰি থকা অবৈধভাৱে যিমানখিনি বেদখল কৰি আছে তেওঁলোকক আমি বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমাৰ মাজত এটা শান্তিপূৰ্ণৰে তেওঁলোকে যিহেতু গম পায় যে তেওঁলোকৰ মাটি নহয় বেদখলকাৰী হিচাপে অআইনীভাৱে তেওঁলোকে আছে যাতে তেওঁলোকে মাটিৰ পৰা এৰি পেলাই তেওঁলোকৰ নিজৰ স্থানত যাতে তেওঁলোকে প্ৰৱেশ কৰে বা তালৈকে উভতি যায়। মানিক ৰংপি হৈছে মানে মাটিৰ মালিক, কিন্তু সেই মানিক ৰংপিৰ ঘৰটোৱে হৈছে তাত এজন মাৰৱাৰীয়ে বাহিৰৰ পৰা আহি পেলাই ইয়াত জোৰ জবৰদস্তি মাটি দখল কৰি পেলাই তেওঁলোকে ইয়াত গোটেইখিনি বিল্ডিং বনালে, ঘৰ বনালে ইয়াতে। কিন্তু সেইখিনি ক্ষেত্ৰত পৰিষদৰ পৰা যিখিনি সিদ্ধান্ত ল'ব লাগে, কাৰণ আজি এইখিনি সময়ত আমি গোটেইখিনি দল সংগঠন মিলি পেলাই ইয়াত প্ৰৱেশ কৰা বা এইখিনি পৰ্যায়লৈকে আহিবলৈ কোনো দৰকাৰ নাই। আমাৰ হাতত পৰিষদৰ সদস্য আছে বা যিমানখিনি কাৰ্যকৰ্তাসকল আছে বা তেওঁলোকৰ সেই কাৰ্যকৰী বা অফিচিয়েল যিমানখিনি চাৰ্কেল অফিচ আছে তেওঁলোকে গোটেইখিনি কৰিবলগীয়া কাম, কিন্তু তেওঁলোকে নকৰাৰ কাৰণে বা তেওঁলোকে কোনো এটা সিদ্ধান্ত নোলোৱাৰ কাৰণে আমি এইখিনি পৰ্যায়লৈকে আহি পেলাই আমি এইখিনিত থিয় হৈ পেলাই আজি মাটিৰ মালিকৰ লগত বা অন্য মানে আমাৰ মাজত এটা সমালোচনা সেইটো আমি কৰিবলগীয়া হৈছোঁ। আৰু এইখিনিৰ ক্ষেত্ৰত আমি বৰ্তমান মাটিৰ মালিক অহা নাই, কিন্তু ইয়াৰ পাছতো কিন্তু আমি আমাৰ ফালৰ পৰা যিমানখিনি মাটি দখল কৰি আছে আমি দল সংগঠন মিলি পেলাই আমাৰ ফালৰ পৰা গোটেইখিনি চাফা কৰি পেলাই আমাৰ ফালৰ পৰা কাম কৰাৰ কাৰণে আমি ইয়াত আৰম্ভ কৰি আছোঁ। সেইটো ৰবীন ৰংপি, মোৰ ঘৰ বকলিয়াত। আজি আপোনালোকে ইয়াত আহিবলগীয়া হ'ল মানে এই বেক চাইডত দেখিছে এইটো আমাৰে মাটি হয়। মানে মই আগৰ পৰা লাগি আছিলোঁ, আগত কিন্তু এই মাটি পোৱা হৈ গৈছিলে, কিন্তু মই মানে কি কয় আপোনাৰ জেওৰা বাঁহেদি এনেই মই পোষ্টখিনি দি থৈ দিছিলোঁ। ডিমাৰ্কেশ্যন কৰি পিনি মানে মণ্ডল ছাৰ SK ছাৰহঁতে মোক দি দিছে এই মাটিটো। কিমান মাটি মানে এনেই আগত 14 লোচা আছিলে, কিন্তু এতিয়া আপোনাৰ পটা মতে 8 লোচাহে আছে এতিয়া। 8 লোচা আছে। কোনে দখল কৰিছে মাটিটো? এতিয়া বৰ্তমান এই সুমিত পল, তেওঁ মানে বেলেগৰ সুমিত শৰ্মা হয়। ঘৰ তেওঁ উইদাউট মাই কনচাৰ্ণত তেওঁলোকে ঘৰটো বনাই দিছে। ঘৰটো আপোনাৰ 6 মান্থ এবভ হৈ যাব। মানে আপোনাৰ কাৰ নামত পটাটো আছে? কাৰ নামত মানে মোৰ মাজুৰ দাদাৰ নামত আছে। কি নাম? মানিক ৰংপি। হয়। আৰু দখল কৰাটো সুমিত শৰ্মা হয়। কিমান দিনৰ পৰা দখল কৰি আছে? দখল মানে তেনেকুৱা আপোনাৰ 6 মাহ পাৰ হৈ যাব, 6-8 মাহমান তেনেকুৱা হ'ব। ময়ো যুঁজি আছোঁ, মই আহি থাকোঁ, কিন্তু মানে বাবাৰো মানে কণ্ডিশ্যন বেয়া, ষ্ট্ৰক হৈছে, সেইকাৰণে মই বাৰে আহিব নোৱাৰোঁ। তেওঁলোকে সেই চান্সতে মানে সেই বিল্ডিংখন বনাই ল'লে। আপুনি কাক অভিযোগ কৰিছে? মই অভিযোগ আপোনাৰ এই PGR দল সংগঠনক মই কৰিছোঁ। কাউন্সিলক মানে মই এনেই এয়াৰ অফিচত জনাইছিলোঁ, তেওঁলোকে ইমান গুৰুত্ব দিয়া নাই। সুমিত শৰ্মাও পটা আছে বুলি কৈছে, কিন্তু মোৰ এইটো চাওক আপোনাৰ 1982ৰ পটা হয়। 90
1982 পটা হয় এইটো আৰু আপোনাৰ ট্ৰেছ মেপো আছে ইয়াত যদি দেখাব লাগে দেখাই দিম আৰু লাইভ গৈছে নেকি kali lo mana bang lah wala po parja mana bang ke hai bang lamari di inghap tora mo pathu gang nang po madak di mana ketang kira tanang klem le aku hala bangge tahun komiti han kudam nang to la ko malo ai lot ti long ni la tala hola chalo yo ati hola kira mo to ko pota again si hem ki mungi ko yo ha masala da hala da achieve da pota da ko ano ke dola pota again si hem ki mungi ma ti tahun komiti pinak da ke rural ga alban area mat lang roy thak ki kim ya right do ma ke lang roy so ding long mama lo pata turi ga la so ma di lo ko da ko kim na po mati ho kim so kam se inu ta ya hem ki ma dreno mo se bat lok la wala thai dreno mo se thak ko thai yo